Hello friends, welcome to Better Life. মই পম্পি আপোনালোক সকলোকে স্বাগতম জনালো। আজি খুব এবিধ ধুনিয়া মই মটনৰ ৰেচিপি লৈ আহিছো। এতিয়া হকচোন ৰেচিপিবিধ আৰম্ভ কৰো। আজি এবিধ খুব ধুনিয়া মটনৰ ৰেচিপি লৈ আহিছো। এতিয়া এয়া বনাবলৈ আৰম্ভ কৰো। প্ৰথমে এতিয়া এখন মই নন ষ্টিক পেন গেছত পাতিছো। তাতে কেইটামান কাজু, শুকান জলকীয়া, ইলাচি, দালচেনি আৰু লং অকণমান দি দিছোঁ। অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম যাতে কেঁচা গুণটো নোহোৱা হয়। এয়া মই ভাজি আছোঁ আৰু এয়া চাওক খুব ৰঙচুৱা হৈ আহিছে লাহে লাহে। এতিয়া মই এটা মিক্সিৰ জাৰত দি ল'ম। এইখিনি মই পেষ্ট কৰিম। তাৰ আগতে কেইটামান বিলাহী মই ইয়াতে কাটি পেলাই দি লৈছোঁ আৰু এতিয়া ঢাকনখন মাৰি এইখিনি পেষ্ট কৰি ল'ম। এয়া চাওক খুব এটা ধুনিয়া মিহি মই পেষ্ট প্ৰস্তুত কৰি লৈছোঁ আৰু এটা খুন্দনাত অকণমান আদা নহৰু দি পেলাই মই খুন্দি ল'ম। আচলতে খুন্দি ল'লে বেছি ভাল হয় পেষ্ট কৰাতকৈ, সেইকাৰণে মই পেষ্ট কৰা নাই। এয়া মই ইয়াতে খুন্দি লৈছোঁ। এয়া চাওক খুব ধুনীয়াকৈ, খুব মিহি হোৱা নাই, খুব ডাঙৰো হোৱা নাই, এইদৰে খুন্দি লৈছোঁ। আৰু এতিয়া পুনৰ এখন পেন পাতিছোঁ, তাতে অকণমান মিঠাতেল দিছোঁ। এতিয়া ইয়াত আচলতে মই পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থ'ম, যিহেতু অকণমান নতুন পদ্ধতিৰে বনাম আৰু কুকাৰতে বনাম। এয়া চাওক মই পিঁয়াজখিনি ভাজি লৈছোঁ, ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ভাজি এইখিনি মই কাঢ়ি ৰাখিম। আচলতে এইদৰে মটনটো বনালে খুব কম সময়তে আৰু সহজতে হয় আৰু খাবলৈও খুব ধুনীয়া হয়। ইতিমধ্যে ইয়াৰ পিঁয়াজখিনি ৰঙচুৱা হৈ আহিলে এতিয়া মই এইখিনি আঁতৰাই ৰাখিম। এতিয়া এটা কুকাৰ পাতিছোঁ গেছত। কুকাৰটো অকণমান গৰম হ'লেই তাতে মিঠাতেল দিম। এয়া মই মিঠাতেল দিছোঁ। এয়া তেলখিনি গৰম হ'বলৈ দিম। এতিয়া এয়া তেল গৰম হৈছে। ইয়াতে এতিয়া মই কেইটামান লং, ইলাচি আৰু দালচেনি আকৌ দি দিছোঁ। তাতে যোনখিনি আদা নহৰু খুন্দি লৈছিলোঁ সেই আদা নহৰুখিনি দি দিছোঁ। ৰঙচুৱা হোৱালৈকে ভাজি লৈ তাতে মই মটনখিনি দি দিছোঁ। আজি আচলতে মই মছলা সানি লোৱা নাই, অকণমান নতুন পদ্ধতিৰে বনাইছোঁ। এইদৰে ভালদৰে লৰাই দিছোঁ। ইয়াতে হিচাপ অনুসৰি জিৰা গুড়ি, জলকীয়া গুড়ি, মিট মছলা আৰু ধনিয়া গুড়ি আৰু হিচাপ অনুসৰি নিমখ আৰু লগতে অলপমান হালধি এয়া দি দিছোঁ মই। এই আটাইখিনি দি দিয়াৰ পাছত খুব ভালকৈ আকৌ এবাৰ মই লৰাই দিছোঁ। আজি আচলতে ভিডিঅ'টো মই এটা হাতে ধৰি কৰিছোঁ, সেইকাৰণে অকণমান লৰি আছে, আপোনালোকে বেয়া নাপাব। ভাবিলোঁ যিহেতু খুব সহজ পদ্ধতিৰে বনাইছোঁ, সেইকাৰণে ভিডিঅ' হিচাপে ৰাখি আপোনালোকলৈ লৈ আহোঁ ৰেচিপিবিধ। এয়া চাওক খুব ধুনীয়াকৈ ভাজ খাই আহিছে। এতিয়া ইয়াতে যোনখিনি মই কাজু, বিলাহী পেষ্ট কৰি ৰাখিছিলোঁ পেষ্টখিনি দি দিছোঁ। পুনৰ ভালদৰে এবাৰ লৰাই দিছোঁ। আচলতে সদায় বনোৱাতকৈ অকণমান নতুন পদ্ধতিৰে বনালে খায়ো ভাল লাগে। এয়া চাওক, এয়া খুব ধুনীয়া এটা কালাৰ ইতিমধ্যে আহিছে। এতিয়া ইয়াতে মই যোনখিনি পিঁয়াজ ভাজি ৰাখিছিলোঁ পিঁয়াজখিনি দি দিছোঁ। আকৌ পুনৰ ভালকৈ মই এবাৰ লৰাই দিছোঁ। এতিয়া মই হিচাপ অনুসৰি ইয়াতে পানী দিম। পানীটো আপোনালোকে নিজৰ হিচাপ অনুসৰি দিব। ইয়াতে মই প্ৰায় 1 কাপ 2 কাপমান পানী দিছোঁ। এয়া আকৌ এবাৰ লৰাই দিলোঁ। এতিয়া মই কুকাৰৰ ঢাকনখন লগাই দিম আৰু এইদৰে প্ৰায় 2টামান চিটি আহিব দিম, 2টা বা 3টা। মই 2টা চিটি অনাম। এয়া চিটি মাৰিছে ইতিমধ্যে। আমাৰ মটনখিনি প্ৰস্তুত হৈ গৈছে। এইদৰে আচলতে সহজতে কম সময়তে আপোনালোকে কুকাৰত বনাব পাৰিব। এয়া চাওক ইতিমধ্যে খুব ধুনীয়া হৈছে কালাৰটো আৰু খাবলৈও খুব ধুনীয়া হৈছিলে। এইদৰে আপোনালোকে বনাব। আশা কৰোঁ ৰেচিপিটো ভাল পাব। এইদৰে বনাই খাই চাব আৰু অকণমান ধনিয়া এইদৰে ওপৰতে মই গাৰ্নিছ কৰি দিছোঁ, কেঁচা ধনিয়া আৰু জলকীয়া। ফ্ৰেণ্ডছ, আশা কৰিছোঁ নিশ্চয় আজি মটনৰ ৰেচিপিবিধ আপোনালোকৰ ভাল লাগিব। এইদৰে বনাই খাই চাব, খুব ধুনীয়া হয়। লগতে আমাৰ চেনেল বেটাৰ লাইফ উইথ পম্পি&Mitali চাই থাকিব আৰু মই পম্পি নতুন ভিডিঅ' লৈ আহিম। আজিলৈ ধন্যবাদ।